Good morning, guys. বহুত দিনৰ মূৰত আকৌ নতুন ব্লগ লৈ উপস্থিত হ'লো আপোনালোকৰ আগত। তো গাইজ আজি এটা আৰু নতুন বস্তু কিনিবলৈ গৈ আছোঁ চবৰে আশীৰ্বাদত। নতুন বস্তু এটা কিনিম, আপোনালোকক দেখুৱাম কি কিনিব গৈ আছোঁ। গাড়ীয়ে কিনিম বাৰু, কিন্তু কি গাড়ী কিনিম কি হ'ব আপোনালোকক মই দেখুৱাম। এতিয়া মই যাম বাছত, পাপাহঁতে ভণ্টিৰ স্কুল ছুটি হোৱাৰ পিছতে যাব। চ' পাপাহঁতে যাই পাওঁতে মানে 5টা বাজিব। মই যাই কেনে ডকুমেণ্টেশ্যনখিনি কৰোঁ গাড়ীৰ, আপোনাৰ হেৰি কৰিম কি বুলি কয়, ৰেজিষ্ট্ৰেশ্যনৰ কাম থাকে ন, বাকী চব কামখিনি কৰোঁ। বাকী গাইজ মই নতুন ফোন এটা ল'লোঁ, নতুন ফোনেদি ভ্লগ বনাই আছোঁ, 4K ভিডিঅ' শ্বুটো হয়। ত' কেনেকুৱা লাগে আপোনালোকে জনাব। ঠিক আছে, আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকক। বাকী ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব ইত্যাদি ইত্যাদি কৰিবই। আপোনালোকে চাওক ভিডিঅ'টো। মই এতিয়া ওলাওঁ ঘৰৰ পৰা, মই ড্ৰেছ পিন্ধিলোৱে। এইটো আমাৰ বাছ ষ্টেণ্ড, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অকণমান আগতে বাছ ষ্টেণ্ড। সেইখিনি খোজকাঢ়ি যাওঁ, যাই মেলি এতিয়া আমাৰ ঘৰৰ পৰিৱেশ চাওক। অলপ লেতেৰা হৈছে, ঘৰটো ৰং চং কৰিব লাগিব। আৰু হেৰি কৰিম আৰু মোৰ বিয়াৰ আগে আগে লাহে ধীৰে। সেয়াই আৰু দিয়ক, আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক। মই ওলাই যাওঁ ঘৰৰ পৰা, চেক লৈ যাব লাগে। পাপাই চেক দি পঠাব মোক। পাপাৰ পৰা টেনশ্যন হৈ আছে মই ক'ৰবাত হেৰাই দিম বুলি, সেইটো কাৰণে চেককেইখন ভালকৈ লৈ যাব লাগিব। লাহে ধীৰে ওলাই যাওঁ আৰু এতিয়া যাই মেলি টাটাৰ গাড়ী কিনিম। আমাৰ পাপাৰ লাইফৰ চবতকৈ প্ৰথম গাড়ীখনো টাটাৰ আছিল। আৰু এইখনতো মই লাষ্ট বুলি নকওঁ, কিন্তু পাপাৰ পইচা দি কিনা মেবি এইখন লাষ্ট হ'ব। চ' লাষ্ট গাড়ীখনো টাটা। তাৰপিছত মই কিনিম মোৰ নিজৰ পইচা দি। এতিয়া যিহেতু ময়ো ডাঙৰ হৈছোঁ, লাহে লাহে ইনকাম কৰিব লাগিব। আৰম্ভ কৰিছোঁ লাহে লাহে। চাওক আপোনালোকে আশীৰ্বাদ কৰিব যেন ডাঙৰ মানুহ হ'ব পাৰোঁ, বহুত পইচা ইনকাম কৰিব পাৰোঁ। চবৰে লাইফত পইচাটো ইম্পৰ্টেণ্ট, পইচাই মেইন আজিকালি। পইচা নহ'লে ক'তো একো নহয়। চেষ্টা কৰি আছোঁ ময়ো, আপোনালোকে আশীৰ্বাদ কৰিব। কি আৰু আপোনালোকৰ ৰখিম, টাটা টিয়াগো এখন কিনিম আৰু কৈয়ে দিলোঁ। মানে কি, আমাৰতো এটা ডাঙৰ গাড়ী আছে, কিন্তু ডাঙৰ গাড়ী কিনা আপোনালোকে ভ্লগটো চাগে চাইছিলেই। চ' সৰু গাড়ী এখন লাগে এতিয়া, যিহেতু বাৰিষাৰ বতৰ। ভণ্টিকো স্কুল অনা নিয়া কৰিবৰ কাৰণে টমটম চমটমৰ বহুত ভেজাল, সেইটো কাৰণে সৰু গাড়ী এখন কিনিম। বজাৰ কৰিবৰ কাৰণে কিনিম আৰু ইমান টপ মডেলটো নিকিনো, বেষ্টটো কিনিম। পিছত লাহে লাহে এটা দুটা বস্তু লগাই থাকিম আৰু তেনেকুৱা আৰু। টাটা টিয়াগো XE মডেলটো কিনিম আমি, একদম বেষ্টটো মানে ষ্টেণ্ডাৰ্ড আহে, তাৰ ওপৰত এইটো আহে। ষ্টেণ্ডাৰ্ডটো আৰু আমাৰ এনে সহজে পোৱা নাযায়। বেষ্টটো একদম কিনিম। কিনি মেলি মই লাহে লাহে মডিফাই কৰি থাকিম আৰু কিবা কিবি এটা দুটা টুক টাককৈ লগাই থাকিম আৰু। চ' বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গাইজ তেজপুৰ আহি পালোঁ, মিছন চাৰিআলি। এতিয়া টমটমত গৈ আছোঁ ডিলাৰলৈকে। বঢ়িয়াকৈ ডিলাৰত যাই পাই আপোনালোকক দেখুৱাই আছোঁ। গাইজ মই টাটা ডিলাৰ আহি পালোঁ তেজপুৰত, পৰুৱা চাৰিআলি নাপাওঁতে, মিছন চাৰিআলিৰ পৰা আহোঁতে আহি পালোঁ। এতিয়া চেককেইখন জমা দিলোঁ। চেক ডিপ'জিট কৰিব বেংকত আহিছোঁ, বাহিৰত লিখি আছোঁ চেক। গাইজ হেৰি, মই এতিয়া ডিলাৰৰ কামখিনি হ'ল। এতিয়া পাপাহঁত আহোঁতে আৰু দেৰি হ'ব, ডেলিভাৰী লওঁতেও দেৰি হ'ব। চ' মই ভাবিছোঁ লগৰ এটা ৰুমত যাওঁ, ভাত চাত খাওঁ, গাহৰি অলপ লৈ যাওঁ, গাহৰি ভাত খাওঁ। বাকী আমাৰ গাড়ী এইখনে আৰু, এইখনে অলপ পিছত ডেলিভাৰী হ'ব। চ' আপোনালোকক ডেলিভাৰী টাইমত লগ পাই আছোঁ। গাইজ আমাৰ পাদে আহি গ'ল, তাৰ নামটো এনে অনুৰাগ, মনে পাদে বুলি মাতোঁ। তাৰ ৰুমত গৈ আছোঁ, গাহৰি লৈ যাম, গাহৰি খাম। গাইজ মই এতিয়া দৈমাৰীক আনিব গৈ আছোঁ। এতিয়া পাৰ্টি এটা হ'ব সিহঁতৰ ৰুমত। চ' গাড়ী কিনা বুলি পাৰ্টি এটা দিম আৰু পাদেক নুমাই কাৰণে মই এতিয়া অকলে গৈ আছোঁ, পঠি আছোঁ বুলি তাক লৈ আহোঁ। গাইজ একদম দুখৰ খবৰ, স্কুটিৰ পৰা এতিয়া খোজকাঢ়িব লগা হৈছে। মই যে লাইফত যে TVSৰ গাড়ী নিকিনো যে, সেইকাৰণে নিকিনো। ক'ত ৰাস্তাৰ মাজত আহি কাৰণে এক্সেলেটাৰ কেবুল বেয়া হৈ গ'ল। মই ইমান ধুনীয়া মৰমত চলাই আছোঁ এক্সেলেটাৰডাল, একো বেছিকৈ পকোৱাও নাই, বেয়া হৈ থাকিল। সেইকাৰণে TVSৰ গাড়ী কোনো নিকিনিব। গাড়ীখন ঠিক হ'ল, একচুৱেলি পেট্ৰল নাছিল, কিন্তু সিহঁতে মিটাৰটো বেয়া নে কি, মিটাৰত 2ডাল কোটি পেট্ৰল দেখুৱাই আছে, কিন্তু পেট্ৰল নাছিল। এতিয়া বটলতাৰ পৰা কিনি ভৰালোঁ, ঠিক হ'ল বাৰু। গাইজ আমি আহি পালোঁ পাদেহঁতৰ ৰুমত। এইটো আমাৰ পাদে নমুনা, আৰু এইকেইটা আমাৰ লগৰ দিৱস, অভিজিত, আমাৰ ছাৰ আৰু মই আছোঁ। এতিয়া এটা খানা খাম। যুদিষ্মান দেখাম তাক পিছত। আমাৰ মাংস বনি আছে, এইফালে মাংস, মই ৰান্ধনি, পাদে ডাঙিয়া পিন্ধি আছে। ইহঁতৰ হেৰি কিটচেনটো ল'ৰা মানুহৰ ৰুম আৰু অকণমান লেতেৰা বেতেৰা হ'ব আৰু বহুত চাফা নেকি, তই কিন্তু লেতেৰা আকৌ। গাইজ আমি ভাত খাব বহিছোঁ।
মজাকৈ চব আছে। এইটো ক্লিপ আইফোনত ল'লোঁ, পাদৰ আইফোনত বেয়া। গাইজ আমাৰ গাড়ীখন ৰেডি হৈ আছে বঢ়িয়াকৈ, আকৌ লগোৱা নাই এক্সেচৰিজ, কিবা এটা দুটা লগাম সৰু সুৰা, পিছত লগালে দেখা পাই আছোঁ। এইখনে আৰু গাইজ আপোনালোকক ইণ্টাৰিয়ৰটো দেখাই দি আছোঁ। এইটো টাটাৰ নতুন হেণ্ডেল বাৰ আহে, বাকী এইটো ডিছপ্লেটো নাথাকে, পিছত লগাই ল'ম। এয়া আৰু বাকী এয়া এইটো গিয়াৰ, বেছি ইমান ফিচাৰ্ছ নাই যিহেতু বেষ্ট মডেল, কিন্তু বেষ্ট মডেল হিচাপত বহুতে ফিচাৰ আছে মানে বেলেগ কোম্পানীৰ গাড়ীতকৈ। এইটো নতুন ষ্টাৰিংটো ভাল লাগিছে আৰু। গাইজ এয়া মাহঁত আহি পালে, পাপা বাহিৰৰে, এইটো পাপাও আহি পালে। গাইজ ডকুমেণ্টেশ্যন হৈ আছে, মানে হৈয়ে গ'ল অলমষ্ট। এতিয়া আমি ডেলিভাৰী ল'ব পাৰিম আৰু গাইজ আমাৰ ডেলিভাৰী ল'ব সময় হৈছে এতিয়া। এইখন আমাৰ গাড়ী, আমাৰ ডেলিভাৰী হ'ব গৈ আছে। ক্লেপ 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 ক্লেপ, কংগ্ৰেচুলেশ্যনছ। আজি ভিডিঅ' বনোৱা মানুহ নাই, মই ভিডিঅ' বনাব লগা হৈছে। এইটো আমাৰ ধুনীয়া এয়া গাইজ মাডগাৰ্ড লগাই আছে, তাৰপিছত চকাত হুইল কভাৰ লগাব, তাৰপিছত আৰু ফুটমেটকেইখন লগাব। এইখিনিয়ে লগাব এতিয়া বৰ্তমান, বাকীখিনি পিছত লগাই থাকিব ছাৰ্ভিচিঙত আহিলে, ফাৰ্ষ্ট ছাৰ্ভিচিঙত লগাই ল'ব। বাকী আপোনালোক চকাত হুইল কভাৰটো লগাই কিনে দেখুৱাই আছোঁ। তো গাইজ এয়া হুইল কভাৰ লগালোঁ, আৰু আপোনাৰ লগালোঁ এই মাডগাৰ্ড কেইখন লগালোঁ, এইখনটো লগাবই লাগে, এইখন নেচেচাৰী। আৰু এয়া ফুটমেট, নৰ্মেল ফুটমেটটো লগাইছোঁ, এয়া ডিকিটো লগাব, বাকীবোৰ চব পিছত লগাম। চ' গাইজ এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক পুনৰ 3-4 মাহৰ পিছত লগ পাম। থেংক ইউ।